এবার আইও মামারে ধরেছে অন্য এটা শ্বুটিং ভিডিঅ'লৈ কেকিউৰ আজি আপোনাৰ কাষত বন্ধু বান্ধৱীসকল আজি আমি গৈছিলোঁ অসমৰ আগশাৰীৰ এখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে লাইটৰ দাদাসকলৰ পৰা মেকআপৰ পৰা আদি কৰি আমি সাজি হৈছিলোঁ আজিৰ শ্বুটৰ বাবে বাবু কি মনো শেষ এবার ভয় লাগছে ইয়াক ভয় লাগছে বে ই মাল মাগুৰ আছে ইয়াক মৰম বস্তু দেই বেয়া পিছে কাটিছা আৰু ফোন ৰিং এনেকৈ সেইদিনাখন আমি এটাৰ পিছত আন এটা শ্বট লৈ গৈছিলোঁ এতিয়া আমি অন্য এটা শ্বুটিং লোকেশ্যনলৈ গৈ আছোঁ চাওকচোন ইমান সুন্দৰ পৰিৱেশ এয়া সৰু সৰু বাটেৰে আমি গৈ আছিলোঁ দীপৰ বিললৈ স্টেয়ারিং চলে গেছে মামারে ধরেছে তুমি নাই চাইছা তাইক স্মাইল আপোনালোকে নিশ্চয় চিনি পাইছে এয়া দীপৰ বিলত শ্বট দিবলৈ সাজু হৈছে শ্ৰেয়া পিঠিত ল'বা চিনি কোঠাই দিওঁ এয়া দেৱজিত দা ফাইনেল শ্বট ল'বলৈ এয়া আমি সাজু সকলোৱে ভিডিঅ' কৰে সকলোৱে ফটো তোলে আমাৰ প্ৰডাকশ্যন মেনেজাৰনো কিয় পিছ পৰি থাকিব ব্যাকগ্রাউন্ডত গোটে মানুহ গা একো নাই
বন্ধু বান্ধৱীসকল, সেইদিনাখন আমি এনেধৰণেই এটাৰ পিছত আন এটা শ্বট লৈ গৈছিলোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।